নমস্কাৰ ৰাতিপুৱা আপোনালোকৰ মাজলৈ আকৌ আহি গ'লোঁ বাই এফালে লাগি গ'ল পূৰা পাণৰ বিজনেছত মানে অৰ্ডাৰ আছে বুলি কৈছে 10 গুচি ন দাদা 10 গুচি বোলে আৰু মই এফালে লাগি গৈছোঁ মানে খানা বনোৱাত আৰু এফালে আমাৰ জাহাজী কলক দিল এটা কাটি থোৱা আছিলে সেইটো কিন্তু খালে তিতা হয় ৰাইজেও কয় তিতা হ'ব সেইটো নাখাবা বুলি কিন্তু আমি খাওঁ কেনেকৈ খাওঁ সেইটো জনাই দিছোঁ আপোনালোকক প্ৰথমে পানী ল'ম পানীত এগালমান নিমখ দি দিম নিমখ দি তাতে যদি আমি এনেকৈ কাটি মেলি থৈ দিওঁ অকণমান সময় বুঢ়াই থওঁ তেতিয়াহ'লে মানে একো তিতা নহয় আৰু হাততো চব অকণমানো মানে কলা দাগ নালাগে তো কাটি মেলি অকণমান সময় তিয়াই থৈ দিছোঁ তাৰপিছত ধুই আনি মেলি বনাম আৰু এই চিকেন অকণমান থৈ দিছিলোঁ কালিয়ে ফ্ৰাই কৰি আৰু চিকেনৰ লগত যিহেতু কলডিল খাই বহুত ভাল লাগে সেইকাৰণে আজি আকৌ অকণমান ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰাৰ পিছত একেবাৰে কলডিল দি দিলোঁ আৰু দি মেলি এইখিনি ভাজি মেলি খাম আমি দেখাই নাথাকোঁ আৰু দেই আপোনালোকৰ লোভে লাগি যাব ধেমালি কৰিছোঁ দেই আজিলৈ গৈ থাকোঁ বাই বাই